অসম বৈদিক বৈষ্ণৱ মহাসভা গোলাঘাট জিলা সমিতিৰ সৌজন্যত হৰাগুৰি নামঘৰৰ উদ্যোগত আৰু জিলা বৰনামঘৰৰ অন্তৰ্ভুক্ত খেলসমূহৰ সহযোগত অবিৰত ভাগৱত পাঠ আয়োজন। আজি 14 চতৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী অনুসৰি পুৱা 6 বজাত উষা কীৰ্তন কৰে নামাচাৰ্য গুণাৰাম বৰাই। 7 বজাত খেলৰ ৰাইজৰ সহযোগত স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ হয়। 8 বজাত ধৰ্মধ্বজা উত্তোলন কৰে ৰাজন হাজৰিকা, সভাপতি অসম বৈদিক বৈষ্ণৱ মহাসভা গোলাঘাট জিলা। 8:30 স্মৃতি তৰ্পণ কৰে শ্ৰীযুত মুনীন্দ্ৰ শইকীয়া, সভাপতি আদৰণি সমিতি। 9 বজাত বৃক্ষৰোপণ কৰে শ্ৰীযুত বৰদদৌৰা, সভাপতি ভাগৱত সমিতি। আৰু পুৱা 10 বজাত অকুমাৰী ছোৱালী আই মাতৃসকলৰ দ্বাৰা গংগাজল আনয়ন। 12 বজাত মেৰাপানী জোনবাট দিহানাম দলৰ দ্বাৰা ধৰ্মালোচনী সভা শুভাৰম্ভ হয়। শ্ৰী শ্ৰী জিলা বৰনামঘৰৰ পুলিবাগানৰ মুখ্য সম্পাদক শ্ৰীযুত কেশৱ ফুকনদেৱে উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন প্ৰধান শিক্ষক তথা দয়াং ৰত্ন বঁটা প্ৰাপক মহেন বৰুৱাদেৱে। এই সভাত উপস্থিত থাকে ভৰতদৌৰা, সভাপতি ভাগৱত সমিতি, ৰাজেন হাজৰিকা, সভাপতি অসম বৈদিক বৈষ্ণৱ মহাসভা, মুনীন্দ্ৰ শইকীয়া, সভাপতি আদৰণি সমিতিৰ লগতে এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত কৰা শ্ৰী শ্ৰী গৌতম গোস্বামী সত্ৰাধিকাৰ, গোমুঠা মাহৰা সত্ৰৰ সভাপতি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ লগতে ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আলোচনা সভাৰ আলোচ্য বিষয়বস্তু বৰ্তমান ধৰ্মীয় ব্যৱস্থাত নাৰী সমাজ আৰু যুৱ প্ৰজন্মৰ প্ৰাসংগিকতাৰ ওপৰত বিস্তাৰিত আলোচনা কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। বৈদিক বৈষ্ণৱ মহাসভা গোলাঘাট জিলা সমিতি সৌজন্যত শ্ৰী শ্ৰী পুলিবাগান বৰনামঘৰৰ সহযোগৰ খেলসমূহৰ সহযোগত আৰু আমাৰ এই শিৱাংপাৰ হৰাগুৰি নামঘৰ আমন্ত্ৰণ ক্ৰমে আমি এই ২০তম অবিৰত ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল আমাৰ কৃষিজীৱী ৰাইজৰ মংগলৰ অৰ্থে বিশ্বৰ শান্তি আহক, সেই উদ্দেশ্যলৈ আমি এই অবিৰত ভাগৱত অনুষ্ঠিত কৰিছোঁ। এই ভাগৱত অনুষ্ঠিত আজি
প্ৰথম দিন। এই প্ৰথম দিনত আমাৰ ধৰ্মালোচনী সভা। আমি এই ধৰ্মালোচনী সভালৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত গৌতম গোস্বামীদেৱক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমাৰ সঞ্চালকৰ বাবে আমি দৈয়াং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক দৈয়াং ৰত্ন মহেন বৰা ছাৰক আমন্ত্ৰণ কৰি আনিছোঁ। উদ্বোধক হিচাপে আমি মেৰাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত ৰেখক ফুকনদেৱক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে এই ধৰ্মসভাৰ লগত সংগতি ৰাখি আমি দুটি দিহানামৰ দললৈ আমন্ত্ৰণ কৰি আনি আজি সভাখন অনুষ্ঠিত কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই সপ্তদিবা নক্ষ অবিৰত ভাগৱত যাতে সুকলমে পাৰ হয় আৰু আমি ভবামতে সমূহ ৰাইজৰ আৰু বিশ্বৰ শান্তি আনে, এই আমাৰ কামনা। আমি লগতে আৰু এটি কথা ইয়াতে কৈ যাওঁ, আমাৰ এই অবিৰত ভাগৱত অনুষ্ঠিত কৰিবৰ বাবে বহুত সদাশয় লোকে আমাক অৰ্থ সামগ্ৰী ইত্যাদি দি আমাক সহায় কৰিছে। তেওঁলোকে যি উদ্দেশ্যে আমাক সহায় কৰিছে তেওঁলোকৰ উদ্দেশ্য সাফল্যমণ্ডিত হওক, সেয়ে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।